যেতিয়া কমেন্ট বক্সত আহি কিছুমান ব্যক্তিয়ে লিখি আহিছে তুমি কি বলে ডিম্পু বুঢ়া হবলৈ আহিছা নেকি বা ডিম্পু বুঢ়া হবলৈ বিচাৰিছা নেকি বা ডিম্পু বুঢ়া আধাও হ'ব নোৱাৰা তুমি তেনেকুৱা কিছুমান মন্তব্য বা কমেন্ট কৰি জনাই তেতিয়া বহুতে বেয়া লাগে তেতিয়া এনেকুৱা এটা ফিল আহে নহয় যেন চিঞৰি চিঞৰি কান্দি তেনেকুৱা এটা ফিল আহে আৰু সেই দাদাকেইজনক মানে দেখাই দিব মন যায় আচলতে মই আজি সিধা কথা কৈছো যে মই ডিম্পু বুঢ়াতকৈ দেউতাক নমস্কাৰ মই নীৰৱ বৰুৱাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছো পোনপ্ৰথমে মই আপোনালোকক সকলোটিকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আপোনালোকে মোক অতি কম দিনৰ ভিতৰতে ইমান বেছি মৰম দিলে হয়তো মই এই আপোনালোকৰ মৰমখিনি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম যেহেতু আপোনালোকৰ মৰমৰ পৰা আজি মই ইমানখিনি পাইছোহি আপোনালোকৰ মৰমৰ পৰা আজি মই কিবা এটা কৰিব পাৰিছো আৰু আপোনালোকে মৰম দিয়াৰ কাৰণে মই আজি কিবা এটা পাই আছো সো তাৰ বাবে মই আপোনালোকক কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিম হয়তো মই ভাষাৰে বিচাৰি পোৱা নাই তথাপিতো মই অন্তৰ পৰা আপোনালোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰো আগলৈও যেন আপোনালোকে মোক এনেকৈ মৰম দি সহায় কৰিব বুলি মই বহুতে সুখী হৈছো আপোনালোকৰ মন পাই আৰু মোৰ বহুতে ভাল লাগিছে বেয়া কিটা লাগে আপোনালোকে জানেনে যেতিয়া কমেন্ট বক্সত আহি কিছুমান ব্যক্তিয়ে লিখি আহিছে তুমি কি বলে ডিম্পু বুঢ়া হবলৈ আহিছা নেকি বা ডিম্পু বুঢ়া হবলৈ বিচাৰিছা নেকি বা ডিম্পু বুঢ়া আধাও হ'ব নোৱাৰা তুমি তেনেকুৱা কিছুমান মন্তব্য বা কমেন্ট কৰি জনাই তেতিয়া বহুতে বেয়া লাগে তেতিয়া এনেকুৱা এটা ফিল আহে নহয় যেন চিঞৰি চিঞৰি কান্দি তেনেকুৱা এটা ফিল আহে আৰু সেই দাদাকেইজনক মানে দেখাই দিব মন যায় আচলতে মই আজি সিধা কথা কৈছো যে মই ডিম্পু বুঢ়াতকৈ দেউতাক কাৰণ কিয় ডিম্পু বুঢ়া আহি পেলাই কেতিয়াও মই হ'ব নোৱাৰে আৰু মই গৈ পেলাই কেতিয়াও ডিম্পু বুঢ়া হ'ব নোৱাৰো ডিম্পু বুঢ়া সদায় ডিম্পু বুঢ়া আৰু মই সদায় মই এইটো সিধা কথা আপোনালোকক কৈ দিছো আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছো যে ডিম্পু বুঢ়াই যদি আপোনালোকৰ মতে চাবলৈ যায় ডিম্পু বুঢ়া কেতিয়াও মানে মোৰ আধা হ'ব নোৱাৰে কিয়নো আপোনালোকে চাওক ভালকে আপোনালোকে ভাবিব যে তেখেতৰ ইমান ডাঙৰ চেনেল আছে বা তেখেতৰ ইমান ভিউজ আহে বা তেখেতৰ ইমান পইচা আছে তোৰ দেখোন ভিউজে নাহে কথাটো শুনক যিটোৰ চেনেল প্ৰথম ডিম্পু বুঢ়াই মানে ষ্টাৰ্টিঙত খুলিছিলে সেই চেনেলটো মনিটাইজেশ্যন কৰোঁতে কিমান দিন লাগিছিলে আপোনালোকে জানেনে কমসে কম এবছৰ বেছি লাগিছিলে আৰু 100+ ভিডিঅ' আপলোড কৰাৰ পাছতে তেখেতৰ চেনেল মনিটাইজেশ্যন হৈছিলে আৰু মই আজি চাওক যিটো চেনেলত আপোনালোকে মোৰ ভিডিঅ' চাই আছে যিটো চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিছে সেই চেনেলটোত আপোনালোকে চাওক এতিয়াও গৈ পেলাই মই এমাহৰ ভিতৰত মোৰ চেনেলটো মনিটাইজেশ্যন কৰিছো আৰু কমসে কম 20টা ভিডিঅ' তলত আছিলে তেতিয়া মোৰ চেনেলটো মনিটাইজেশ্যন কৰিছো আপোনালোকে এতিয়া ভাবি চাওক ডিম্পু বুঢ়া আৰু মই ক'ত গতিকে মই আপোনালোকক জনাব বিচাৰিছো যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেতিয়াও যেন কাউকে মানে কাৰোবাৰ লগত তুলনা কৰি পেলাই মানে লাজ দিবলৈ চেষ্টা নকৰিবগে কিন্তু আপোনালোকৰ কিছুমান ব্যক্তিয়ে মানে দাদাহঁতে কি কৰে সদায় মানে ডাউন দিবলৈ চেষ্টা কৰে একচুৱেলি ডাউন দিয়াটো ভুল বা আপোনাৰ ভিডিঅ' পছন্দ হোৱা নাই চাব নালাগে আপোনাৰ যদি ইমানে কমেন্ট কৰা চখ আছে তেতিয়া আপুনিতো ক'ব পাৰে নাইস বা ভাল লাগিছে আগুৱাই যোৱা বা ভাল লাগিছে তেনেকৈ এটা কমেন্ট কৰি পেলাই উৎসাহ দিব লাগে কিন্তু আপোনালোকে ডাউনহে দিয়ে এইটো আপোনালোকৰ বহুতে ভুল মই ভাবো সো আশা কৰো আপোনালোকে নেক্সটত মানে কোনো এজন ইউটিউবাৰ বা কোনো ক্ষেত্ৰতে ইউটিউবাৰ বুলি নহয় মানে যিকোনো ক্ষেত্ৰতে আপোনালোকে এনেকৈ মানে কাৰোকে তুলনা দি পেলাই আপোনালোকে মনত ডাউন নিদিব বুলি কিয়নো আপুনিও যদি কিবা এটা কৰিবলৈ যায় বা কিবা এটা কৰা আগমুহূৰ্তত যদি কোনোবাই আপোনাক তেনেকৈ ডাউন দিয়ে তেতিয়াহ'লে আপোনাৰ মনটো কেনেকুৱা লাগিব এবাৰ আপুনি আপোনাৰ দেহত হাত থৈ পেলাই নিজকে সুধি চাওক তাৰ পাছত আপুনি গৈ পেলাই কমেন্ট কৰিব যে বেয়া লাগিছে বেয়া বা কিবা এটা বুলি পেলাই সো এইখিনি যে কথা ক'লো মই তাৰ বাবে হয়তো বহুতৰ বেয়া লাগিব পাৰে বা হয়তো কাৰোবাৰ মনত মই দুখ দিব পাৰো যদি মই কাৰোবাৰ মনত দুখ দিছো অজানিতে মই ভুল কৰিছো তেতিয়াহ'লে মোৰ ভুলৰ প্ৰতি আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছো আৰু আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে প্লিজ পাৰিলে পেজখন ফলো কৰি দিব বুলি আশা কৰিছো আৰু আপোনালোকে যদি ইউটিউবত চাইছে তেন্তে এতিয়াও যদি কোনোবাই মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি পেলাই মোক আগলৈও ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ সাহস দিব বুলি আশাৰে বাছ চাইলো ধন্যবাদ